আজি মঙলদৈ বৰকলা যাওঁতে হঠাৎ মোৰ গাড়ীখন ৰাস্তাতে পামচাৰ হ'ল। গতিকে বহু কষ্টৰে ঠিলে লৈ গৈ এফালে কলাইগাঁৱৰ মেকানিক দাদা এটাৰ ওচৰত ল'লোঁ। লৈ কলাইগাঁৱৰ দাদা মেকানিকটো খুব ধুনীয়াকৈ বনাই দিছে আৰু খুব ভাল মেকানিক, মানে কামবোৰ ভালদৰে জানে। দাদাজন খুব ভালদৰে মোক বনাই দিছে, ভাল লাগিল। আৰু দাদাজনৰ দোকানখনো ভাল, মানে একদম ধুনীয়া কষ্ট কৰি একদম ভালদৰে বনাই দিছে। খুব এটা সুন্দৰ ভাল লাগে। এইফালে হ'ল আমি তাৰপিছত বনাই আমি গুচি গ'লোঁ। গুচি গৈ মেইন টাউন কলাইগাঁও মেইন টাউন পালোঁ। পাই ইফালে গৈ আছোঁ, গৈ অলপ কলাইগাঁৱত ৰখিলোঁ। ইফালে ঘূৰিলোঁ, ঘূৰি ইফালে গৈ আছোঁ আৰু লাহে লাহে গৈ এইটো মঙলদৈ যোৱা বৰকলা যোৱা ৰাস্তা। এইফালে আমি গৈ আছোঁ। ভাল লাগে। এয়া আমি বৰকলা পালোঁ, বৰকলা চক বুলি কয় এইখিনি। মঙলদৈ বৰকলা চক, তাতে অলপ ৰখিলোঁ। ৰখি কেনে তাৰ বজাৰটো চালোঁ। খুব এটা সুন্দৰ পৰিৱেশৰ বজাৰ হয় তাতে, গধূলি বজাৰ, মানে ভাল বস্তুও ওলায়। বিশেষকৈ মাছবিলাক ধুনীয়া ওলায় তাতে। মাছৰ বজাৰ অলপ তাতে চালোঁ। চাই এনেকৈ ঘূৰি আছোঁ আৰু ঘূৰি আহিলোঁ। আকৌ সঁচাকৈ বহুত ভাল লগা বস্তু যে এই দাদাজন একদম ভাল আছিলে। মানে মাজে মোৰ এনেকুৱা কণ্ডিশ্যন হৈয়ে আছিলে, কিন্তু দাদাজনে বিচাৰি উলিয়ালে গজালটো। এটা গজাল সৰকি আছিলে। কোনোবাই যদি কেতিয়াবা পামচাৰ হয়, এই দাদাজনৰ দোকানত যাব, খুব ধুনীয়াকৈ বনাই দিয়ে। এনেকৈ মাজে ওলাই যাওঁ, ওলাই পেলাই অলপ ভিডিঅ' কৰোঁ। এইফালে কলাইগাঁও টাউন এইফালে টংলা যাব পাৰে, এইফালে মঙলদৈ, এইফালে ওদালগুৰি। এইটো বৰকলা চক, এইফালে মঙলদৈ, এইফালে বৰকলা, এইফালে ওদালগুৰি। আৰু কোনোবাই যদি ছেকেণ্ড হেণ্ড বাইকো বিচাৰে নহয়, এইফালে আগত কোণাত ছেকেণ্ড হেণ্ড বাইক ডিলাৰ আছে, বাইক স্কুটি, তাতে আহি চাই ল'ব।